হেল্ল' ফ্ৰেণ্ডছ, ৰাণী ছিষ্টাৰ্ছ ডিলিচিয়াছ ৰেচিপিলৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত মই বাঁহৰ গাজেৰে বনোৱা আচাৰৰ ৰেচিপি এটা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ৰেচিপিটো যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু আজি যদি আমাৰ চেনেলটো আপুনি প্ৰথম চালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, যাতে আমাৰ আগন্তুক ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকে। চ' ফ্ৰেণ্ডছ, আহকচোন তেতিয়াহ'লে আচাৰৰ ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। বাঁহৰ গাজৰ আচাৰ বনাবলৈ এয়া মই বাঁহৰ গাজখিনি বাকলি এৰুৱাই লৈছোঁ। বাঁহৰ গাজ কিন্তু মই 5-10মান লৈছোঁ দেই। মই ভিডিঅ'টো কৰিবলৈ পাহৰি গৈছিলোঁ, সেইকাৰণে এইখিনিকে দেখুৱাই দিলোঁ। এতিয়া মই বাঁহৰ গাজখিনি এয়া চাটনি বনাবলৈ ব্যৱহাৰ কৰা গ্ৰেটাৰ এখনেৰে গ্ৰেট কৰি লৈছোঁ। এয়া এইখন চাওক, এইখনতো সকলোৰে ঘৰতে থাকে নহয় জানো? এইখনেৰে অতি সহজতে এনেকৈ বাঁহৰ গাজখিনি গ্ৰেট কৰি ল'ব পাৰি। এয়া মই আটাইখিনি বাঁহৰ গাজে এনেদৰে গ্ৰেট কৰি লৈছোঁ। আৰু এয়া মই 2 চামুচ নিমখ আৰু 2 চামুচ হালধি লৈছোঁ। চাহ চামুচেৰে লৈছোঁ মই। এয়া নিমখ আৰু হালধিখিনি এতিয়া মই গাজখিনিৰ সৈতে ভালদৰে সানি ল'ম। এয়া নিমখ আৰু হালধিখিনি মই গাজখিনি দি দিছোঁ। আৰু এয়া চামুচ এখনেৰে মই এতিয়া নিমখ আৰু হালধিখিনি গাজখিনিৰ সৈতে ভালদৰে সানি ল'ম। এনেকৈ বনোৱা গাজৰ আচাৰ খাবলৈ বহুতেই টেষ্টি হয় আৰু এয়া আচাৰ বহু দিনলৈকে থৈ খাব পাৰি। এয়া মই নিমখ আৰু হালধিখিনি ভালদৰে সানি ল'লোঁ। যিহেতু মই বাঁহৰ গাজখিনিৰ আচাৰ বনাম, গতিকে মই গাজখিনি অকণমান ৰ'দত শুকুৱাই ল'ম। যদি আচাৰ নবনায় তেতিয়াহ'লে এনেকৈও আপোনালোকে বটলত ভৰাই থৈ দিব পাৰে। এয়া মই বাঁহৰ গাজখিনি 2টা বাচনত লৈ লৈছোঁ, তেতিয়া ৰ'দত অলপ সোনকালে শুকাই যাব। আপোনালোকে ডলা এখনতো মেলি দিব পাৰে। এয়া এতিয়া মই এনেকৈ এই বাচন 2টাতে বাঁহৰ গাজখিনি ৰ'দত অলপ শুকাই ল'ম। এনেকৈ 2-3 দিনমান ৰ'দ লগালেই হৈ যায়। যদি চোকা ৰ'দ হয় তেতিয়াহ'লে 2 দিন ৰ'দত দিলেই হৈ যায়। এয়া 2 দিনৰ পিছত মই বাঁহৰ গাজখিনি দেখুৱাই দিছোঁ। দেখিছে নহয়, গাজখিনি শুকাই গৈছে। লগতে মই এয়া 2টা ভোট জলকীয়া আৰু আমাৰ দেশী জলকীয়াও কেইটামান সৰু সৰুকৈ কাটি ৰ'দত শুকুৱাই লৈছিলোঁ। এতিয়া মই এইখিনিও বাঁহৰ গাজখিনিৰ সৈতে একেলগে দি দিম আৰু গাজখিনিৰ সৈতে ভালদৰে সানি ল'ম। জলকীয়াৰ পৰিমাণটো আপোনালোকে যিমান জলকীয়া খাওঁ বুলি ভাবে ঠিক সেই হিচাপত দি ল'লেই হৈ যাব, কিন্তু ভোট জলকীয়া দিলে খাবলৈ বেছি টেষ্টি হয়। এয়া মই জলকীয়াখিনি গাজখিনিত দি দিছোঁ আৰু এয়া চামুচ এখনেৰে জলকীয়াখিনি গাজখিনিৰ সৈতে মিহলাই লৈছোঁ। এতিয়া মই গাজখিনি ভৰাই থ'বলৈ এয়া 2টা আইনাৰ বটল লৈছোঁ। মোৰ তাত ডাঙৰ বটল নাছিল কাৰণে সৰু বটলেই লৈছোঁ। আপোনালোকৰ তাত যদি ডাঙৰ বটল থাকে তেতিয়াহ'লে এটা বটলতেই হৈ যাব। এতিয়া মই ইয়াতে এয়া সৰিয়হৰ তেল অলপ অলপ দি লৈছোঁ বটলকেইটাত আৰু ঢাকনিকেইখন বন্ধ কৰি মই বটলটোৰ চাৰিওফালে যাতে তেলখিনি লাগে, এয়া দেখিছে নহয়, এনেকৈ লৰাই লৰাই মই তেলখিনি বটলটোত ভালদৰে সানি লৈছোঁ। বটলকেইটা মই আগতেই পানীৰে ভালদৰে ধুই ৰ'দত শুকাই লৈছিলোঁ। আচাৰ বনালে এইটো কথা সদায় ধ্যান ৰাখিব যাতে বটলটোৰ ভিতৰত পানী নাথাকে, নহ'লে কিন্তু আচাৰখিনি বেয়া হৈ যাব। এয়া মই বটলকেইটা ভালদৰে তেলেৰে গ্ৰীছ কৰি ল'লোঁ। এতিয়া মই ইয়াতে বাঁহৰ গাজখিনি অলপ অলপকৈ ভৰাই ল'ম। এনেকৈ বনোৱা বাঁহৰ গাজৰ আচাৰ খাবলৈ বহুত ভাল লাগে। আপোনালোকৰ তাত যদি ভোট জলকীয়াৰ আচাৰ থাকে তেতিয়াহ'লে ভোট জলকীয়াৰ আচাৰ 2 চামুচ এনেকৈ গাজৰ লগত দি ভালদৰে সানি থৈ দিবচোন। তাৰপিছত খাই চাই ক'ব কেনেকুৱা টেষ্টি হয়। মই এবাৰ তেনেকৈ বনাইছিলোঁ, আচাৰখিনি এনেকুৱা টেষ্টি হৈছে মানে কি ক'ম আপোনালোকক। এয়া চাওকচোন, এতিয়া মই বটলত এনেকৈ বাঁহৰ গাজখিনি ভালদৰে ভৰাই লৈছোঁ। এতিয়া মই ইয়াতে অলপ অলপ সৰিয়হৰ তেল দি দিম। তেল কিন্তু মই বহুত বেছিকৈ ব্যৱহাৰ নকৰোঁ। গাজখিনিত যাতে অলপ অলপ তেল লাগি থাকে ঠিক তেনেকৈ তেলখিনি দি ল'ম। মই তেলখিনি জোখ কৰি দিয়া নাই, কিন্তু আপোনালোকে যদি ভাবে জোখ কৰি দিম বুলি তেনেহ'লে চাহ খোৱা সৰু কাপেৰে আধা কাপমানকৈ দি ল'লেই হ'ব। ইয়াৰ প্ৰথমতে মই অলপ অলপ তেল দি লৈছোঁ। এতিয়া ঢাকনিকেইখন বন্ধ কৰি বটলটো এনেকৈ অলপ অলপ লৰাই দিছোঁ যাতে তেলখিনি গাজখিনিৰ সৈতে ভালদৰে লাগি যায়। গাজখিনি প্ৰথমতে বেছি যেন লাগিলেও কিন্তু ৰ'দত কেইদিনমান দিয়াৰ পিছত অলপ কমি যায়, গতিকে বহুত বেছি তেল ব্যৱহাৰ নকৰিব। এনেকৈ অলপ অলপ তেল দি থ'লেই হ'ব। মই এনেকৈ ভালদৰে লৰাই দিছোঁ। মই কেঁচা সৰিয়হৰ তেলে ব্যৱহাৰ কৰিছোঁ। তেল অলপ কম হোৱা যেন লাগিছে, গতিকে মই পুনৰ আৰু অলপ অলপ তেল দি ল'ম। এনেকৈ লৰাই চালে গম পোৱা যায় যে তেল কিমান লাগিব। এতিয়া মই পুনৰ আৰু অলপ অলপ তেল দি দিম ইয়াতে।
আপোনালোকেও যদি আচাৰ খাই ভাল পায় আৰু বনাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলত কেইবাটাও আচাৰ ৰেচিপি দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব লগতে মই যে কৈছিলোঁ ভোট জলকীয়া আচাৰৰ কথা সেই আচাৰৰ ৰেচিপিটোও মই তলৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰিব এয়া মই তেলখিনি দি পুনৰ ভালদৰে লৰাই দিছোঁ এই আচাৰবিধ কিন্তু লগে লগে খাবলৈ ইমান ভাল নালাগে দেই গতিকে এনেকৈ তেলখিনি দি লোৱাৰ পিছত এসপ্তাহমান ভালদৰে ৰ'দ লগাব তাৰ পিছতে খাবলৈ আৰম্ভ কৰিব এনেকৈ বনোৱা আচাৰ আপোনালোকে প্ৰায় 2 বছৰলৈকে থৈ খাব পাৰিব একো বেয়া নহয় সো ফ্ৰেণ্ডছ এয়া বাঁহৰ গাজেৰে বনোৱা আচাৰ ৰেডি হৈ গ'ল বনাবলৈও সহজ আৰু খাবলৈতো ক'বই নালাগে কিমান টেষ্টি আপোনালোকে নিজে বনাই খাই চালেহে ক'ব পাৰিব গতিকে আশা কৰিছোঁ আপোনালোকেও এনেদৰে বনাই খাই চাব আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব যাতে আমাৰ আগন্তুক ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাই থাকে নতুন নতুন ৰেচিপিৰে সৈতে আকৌ আহিম থেংক ইউ টেক কেয়াৰ